এজন বক্তাই ভাগৱত লেকচাৰ মাৰি মানুহ ভাল কৰিব নোৱাৰে। এজন বক্তাই উপদেশ দি, এজন পিতৃয়ে পুত্ৰক উপদেশ দি নোৱাৰে। পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগিব। এই কথাটোকে আমাক বুজাইছে। যদি আমি পৰিৱেশটো নিৰ্মাণ নকৰো, তেতিয়াহ'লে আপুনি হেজাৰ যত্ন কৰিলেও জীৱনৰ আচল যিটো সুখ, যিটো আচল শান্তি, যিটো আচল আনন্দ, সেইটো আনিব নোৱাৰে। আৰু সেইকাৰণে ভৰত ৰজাৰ মাজেৰে আমাৰ এই কাহিনীখিনি, যেতিয়া ভৰত, জ্বৰ মানে হ'ল দেহটো জ্বৰ, ভিতৰটো ভৰি আছে, কিন্তু কাকো মাত নামাতে, কাৰো লগত মাত নামাতে, এনেকুৱা হৈ গ'ল। কেলে এবাৰ মাত মাতিয়ে, এবাৰ কাৰোবাক বচায়ে, এবাৰ পানীত পৰা হৰিণাটো বচোৱাৰ কাৰণে মই ফচি গলো। ঘৰ এৰিলো, ৰাজ্য এৰিলো, আকৌ হৰিণাৰ মায়াত কেলে ফচিলো, এইটোৱে বুজিছো। যে ঘৰো এৰিলো, ৰাজ্য এৰিলো, আকৌ হৰিণাৰ মায়াত বন্দী হৈ গলো, যাৰ কাৰণে মই ঈশ্বৰক পাবলৈ গৈ ঈশ্বৰ নাপাই আকৌ পশুৰ জন্ম পালো। গতিকে আৰু মই দুৰ্ভাগ্য গোটাই নলয়, কেনে জ্বৰ ভৰতে মাত নামাতিলে। কোনোবাই কাম কৰিবৰ কাৰণে দিনটো কাম কৰে, খাবলৈ দিলেও দিলে, নিদিলেও নাই, এইটোৱে চিষ্টেম। কোনোবাই কয় সৰিয়হ ৰখি থাক, সৰিয়হ ৰখি থাকিব, খোৱা লোৱা কথা কাণ্ড নাই। কেলে এইটোৱে জ্বৰ, শৰীৰটো জ্বৰ, ভিতৰটো ভৰত ভৰি আছে, জ্ঞান পুৰা আছে, যে এই আগৰ জন্মৰ জ্ঞানো আছে, যে এইবাৰ মই হৰিণাৰ মায়াত পৰি মোৰ জীৱনটো নষ্ট কৰিলো, ঈশ্বৰক পাবলৈ গৈ মই পশুৰ জনী পালো, আৰু সংসাৰৰ লগত মাত বোল নকৰো। একাষাৰো নামাতিলে। ৰহুগুণ ৰজাই দোলাত শৰণ লবলৈ আহোঁতে তেতিয়াই ভৰতে জ্ঞান দিছে, ৰহুগুণ ৰজাক পৰম সত্য জ্ঞান দিছে, আৰু তেতিয়াই ভৰতৰ জীৱনৰ মুক্ত হৈছে। তাৰ পাছতে আৰু ৰহুগুণ ৰজাই ভৰতক গুৰু মানি ললে। এই কথাখিনিয়ে আমাক কৈছে। তাৰ লগতে কাহিনী এটা শুনিবনে? কাহিনী এটা শুনিবনে বাৰু? শুনিব, আচ্ছা ঠিক আছে। কাহিনী এটা কওঁ। আমাৰ দুটা বস্তু আছে, এটা মনৰ আনন্দও লাগে, নহয়নে বাৰু? এটা হ'ল ভাৱ ৰঞ্জন। এটা হ'ল এই গাঁৱত ভাওনা এখন পাতিছিলে, ধৰক গাঁৱত ভাওনা এখন পাতিছিলে, আৰু মানে এই নাপিত আছে এটা চুলি কটা, এজন ল'ৰাই কি কৰিলে, ৰাতিপুৱা 4টা বজাতে উঠিলে। 4টা বজাত উঠি এই নাপিতত দৰজাত মাৰিছে, টক 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 টক। ই দেখিলে 4টা বজাত তাত টোপনি ভঙা নাই। এই কোন আহিছ? এই উঠ উঠ উঠ, কাষ্টমাৰ আহিছো, পইচা ল। এই এতিয়া মই উঠিব নোৱাৰো, উঠ, তই পইচা দিবলৈ আহিছো, লক্ষী প্ৰথম দিবলৈ আহিছো, উঠ উঠ উঠ। শেষত গৈ উঠিলে, উঠি মুখখন অকমান পানী চানী মাৰিলে, পানী চানী মাৰি আৰু চুলি কাটিবলৈ ই বহিলে, চুলিটো কাটিলে। চুলিটো যেতিয়া কাটিলে, চুলি কাটা হৈ গল। হৈ যোৱাৰ পাছতে 5টা বাজিলে, তেতিয়া চুলি কাটা হৈ গল। তেতিয়া পইচা কিমান লাগিব, তো পইচা বোলে 45 টকা। 50 টকা এটা দি দিলে। বা পাছফালেও ভাগৱত চলি আছে নে? পাছফালে ভাগৱত চলি আছে। এতিয়া যে 50 টকা দিলে, এতিয়া 5 টকা ঘূৰাব লাগে, দে 5 টকা ঘূৰাই দে। এই গলাটো চাইছে, বাকচ চাইছে, 5 টকীয়া নাই। বোলে 5 টকীয়া নাই, বোলে সেইটো মই নাজানো নহয়, 5 টকা মই পাওঁ দে। নাই বুলি কলে তই হাৰিব নোৱাৰিবি নহয়। মই নাই বুলি কলে তই হাৰিবি নেকি, এৰি দিবি নেকি? নাই শব্দটো নাই, তোৰ তাত 5 টকা দিওঁ, 5 টকা দে। বোলে সি আৰু ইফালে ইফালে বিচাৰিছে, বোলে দে, আকৌ দেৰি হৈছে নহয়।
বোলে নাই নহয় খুচুৰা, বোলে নহ'লে নহ'ব নহয়। এই নাপিতটো আকৌ বাহিৰলৈ গ'ল, বাহিৰত গৈ দোকান পোহাৰ কোনো খোলা নাই, কোনো মানুহ অহা নাই, কোনো উঠাই নাই বিচনাৰ পৰা, আকৌ ক'ৰ পৰা দিব 5 টকা? বোলে নাই নহয় 5 টকাটো, বোলে নাই চাই মই নাজানো, তোৰ জামালা তোৰ, মোৰ জামালা মোৰ, মোৰ 45 টকা দিব লাগে তাক, আৰু সেইটো হ'ল মোৰ জামালা, মই তোক জামালা মাৰিলো, তোক পইচা দিলো, আৰু তই পইচা দে। তই পইচাটো দিব নোৱাৰে, তই দিয় নে নিদিয় বাৰু? হাত কচাই লৈছে আৰু সঁচাকে দিব লাগে নালাগে 5 টকা? লাগে নালাগে? সি খুচৰা নাই, ক'ৰ পৰা দিব? এতিয়া এইটো মিলাব কেনে? দুইটা সঁচা হয় নে নহয়? দুইটাই সঁচা, এতিয়া মিলাবতো নোৱাৰে। দুইটা একদম হাত কচাই লৈছে, আৰু তই দিয় নে নিদিয় পইচা এতিয়া? তাৰ পাছতে এই গাঁও ৰাস্তা ফুৰিবলৈ পাতক ভ্ৰমণৰ কাৰণে মানুহ যায় নাযায়? এজন গাঁৱৰ জ্ঞানী মানুহ কৈছে, এই ৰ এই ৰাতিপুৱা কি হ'ল? বোলে প্ৰভু চাওকচোন, এই চুলি কাটি দিম, 45 টকা হ'ল, 50 টকা দিলে সি 5 টকা ঘূৰাই নিদিয়ে। তই ঘূৰাই নিদিয় কেলে? বোলে খুচৰা নাই, ইখন বিচাৰি ফুৰিছো, খুচৰাই নাই, এতিয়া খুচৰা নহলে মই ক'ৰ পৰা দিওঁ? অ, সেইটো কথা, সেইটো কথা। তই কাম এটা কৰ, তই এইফালে আহ। তাক মাতিলে নাপিতটোক, সি আহিলে, কেঁচিখন লৈ আন, কেঁচিখন লৈ আন, ইয়াৰ 5 টকা চুলি কাটি দে, তাৰ 5 টকা চুলি কাটি দে। সি কটা হ'ল নাই, চুপ, যিটো কৈছো সেইটো হ'ল, তাৰ 5 টকা চুলি কাট। ইয়াৰ কেঁচিখন খেতি 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 মাৰি দিলে, মাৰি দিব, হৈ গ'ল 5 টকা। ই কৈছে, এই বুৰ্বকটোৱে তেতিয়াৰ পৰা এই কথাখিনি বুজি পোৱা নাই। এতিয়াতো 5 টকাৰ কাটি দিলে মিলি পৰিল নাই? এতিয়া মিলি পৰি গ'ল, হ'ব বাই বাই, যাওঁ দেই, বেয়া নাপাবি আৰু। মিলি গ'ল যেতিয়া বেয়া নাপাবি। এতিয়া আমাৰ সমাজৰ অসমীয়া মানুহৰ কাজিয়াবোৰ তেনেকুৱা। অসমীয়া মানুহ ইমান কঠোৰ হৃদয় নাই। অসমীয়া মানুহ হ'ল আবেগৰ। অসমীয়া জাতিটোৱে যে বাৰে 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 ঠগ খাইছে। আজি এতিয়া আধ্যাত্মিক, অন্তত গীতা ভাগৱত আগতে চিনি পোৱা নাছিলে, এতিয়া গীতা ভাগৱতৰ মাজত সোমালে, এতিয়া আধ্যাত্মিকৰ এতিয়া গীতা ভাগৱতত ঠগ খাব। অসমীয়া মানুহখিনি কেলে ঠগ খায়? আবেগ বেছি, জ্ঞানটোক প্ৰাধান্য নিদিয়ে, অকল আবেগ। কোনোবাই অকমান আবেগ সৃষ্টি কৰি দিব, এই আবেগত উটি যায়। কাণখন নিলে 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 বুলি কৈ দিলে, কাণখন নাচায়, চিলনিৰ পাছে পাছে দৌৰিব। অৰ্থাৎ আবেগ, যিটো জাতিৰ আবেগ বেছি, জ্ঞান নাই, সেইটো জাতি পদে 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 চোৱাবলৈ যাব, ল'ৰাটো চোৱাবলৈ যাওঁ, চোৱালৈ যাওঁতে শনিয়ে ধৰিলে, শনি 12 বছৰ গ'ল আৰু ই মৰিলে। আৰু কিন্তু তাৰ যে স্বভাৱৰ এনেকুৱা স্বভাৱ, সি নিজে শনি হৈ গৈছেগে। ক'ত শনিটো আছে? গধূলি ঘৰত প্ৰাৰ্থনা গাব লাগে, ধূপ ধূনা জ্বলাব লাগে, স্বামী ভাৰ্যা দুটা কাজিয়া লাগিছে, এইখন ঘৰত শনি আৰু বেলেগকে আহিব লাগে নেকি? এই গিৰিয়েক ঘৈণীয়েক দুইটাই শনি আৰু শনিৰ ঘৈণীয়েক, হয় নে নহয়? গধূলি জ্বলাবলে প্ৰাৰ্থনা, গধূলি প্ৰভুৰ ঈশ্বৰৰ নাম লব লাগে, ধূপ ধূপ জ্বলাব লাগে, আৰু আপোনালোক দুইটাই গধূলি কাজিয়া লাগিছে। তাতকে ডাঙৰ শনি লাগে জানো? লাগে নি? যিখন ঘৰত নীতি নিয়ম নাথাকে তাতহে শনি ধৰে। নীতি নিয়মটো ৰাখিব লাগে, ঘৰ পাতি নীতি নিয়ম নাৰাখে নেকি? এই কথাখিনিয়ে বুজাইছে। গতিকে আমি সদায় মনত ৰাখিব, আনক দোষ নিদি নিজৰ দোষবোৰ বিচাৰক, নিজৰ ভিতৰত থকা দোষবোৰ দূৰ কৰক, আৰু আপোনাৰ জীৱনত গুণে গুণ আছে। কাৰ গুণ নাই? এবাৰ ভাবকচোন, কাৰ গুণ নাই? যে কালিদাস তাতকৈ মূৰ্খ আছে জানো কোনোবা? গছৰ ডালটোৰ আগত বহে, গুৰিটো কাটে, ইয়াতকৈ বাৰু কোন মূৰ্খ আছে? কালিদাস। বিদ্যাৰ অহংকাৰ চূৰ্ণ কৰিবৰ কাৰণে নিজৰ বাপেকে সেই বুৰ্বক কালিদাসক ভাবিলে কি ইয়াকে বিয়া দি দিওঁ, মোৰ এই মানে অহংকাৰটো মাৰিবৰ কাৰণে। বোলে তই বিয়া পাতিবি? কি জানে আকৌ।
এই নামি আহিলে আহি দেখিলে তোক মই বিয়া পঠাই দিম কিন্তু তই মুখেৰে মাতিব নোৱাৰিবি একদম মাতিব নোৱাৰো বোলে নামাতো আৰু তাৰ পাছত তাক ধুনীয়াকে কাপোৰ চাপোৰ পিন্ধাই মিলাই লৈ গৈ জীয়েকক ক'লে যে এইজন হল মহান জ্ঞানী পুৰুষ আৰু এইজনে কিন্তু ব্ৰতত আছে মৌন ব্ৰত মুখেৰে নামাতে তেতিয়াতো আকাৰে ইংগিতে কথা পাতিব পাৰিব আকাৰে ইংগিতেতো পাৰিব এইটো কথা পতা নহল তাৰ লগত বোলে পাৰিব যেতিয়া ক'লে একদম মহান সমাজ একদম পণ্ডিত মানে সমাজৰ বহালে সন্তসকল বহিলে বিদ্যাৱতীয়ে প্ৰশ্ন কৰিলে এটা আঙুলি দি দিলে ই ভাবিলে মোৰ এটা চকু ফুটাই দিব এই এতিয়া বিদ্যাপতি দিলে একদম এনেকুৱাকে দিলে সেই কালিদাসে তাৰমানে কালিদাসে ভাবিছে তই এটাহে ফুটাবি তই দুটা ফুটাই দিম এই গোটেই পণ্ডিতসকলে ক'লে উত্তৰ দিলে বিদ্যাপতিয়ে সুধিছে সৃষ্টিৰ এজন ঈশ্বৰ পুৰুষ এজন আৰু আমাৰ গুৰুৱে উত্তৰ দিছে প্ৰকৃতি পুৰুষ দুইটাই প্ৰকৃতি পুৰুষে সৃষ্টি ৰচনা চব বিদ্যাপতি জানিলে মোক ফচাবৰ কাৰণে এইটো কৰিছে আৰু মানি ললে আৰু মানিবতো লাগিব চবে যেতিয়া আৰু এইটো কৰিলে মানি ললে ৰাতি বিচনাখন পাৰিলে বিচনা পাৰি শুবলৈ গৈছেগে প্ৰথম গৈছেগে কালিদাস দেখিছে আঠুৱা কাহানিও জীৱনত দেখা নাই এতিয়া বাটটো নাই গোটেই বিচনাখন ঘূৰি ফুৰিছে এতিয়া সোমাবলৈ বাটটো বিচাৰি বাটটো নাপালে এতিয়া যেতিয়া বাটটো নাপালে ঘূৰি ঘূৰি শেষত গৈ দেখিলে চকী এটাৰে ওপৰত উঠি গৈ চাপ মাৰি দিলে দামকে তলত পৰিল তেতিয়া বিদ্যাপতিয়ে একেবাৰে যে তেওঁ অপমান কৰিলে বহুত অপমান কৰিলে অপমান কৰি উলিয়াই দিলে তোমাৰ নিচিনা মূৰ্খৰ লগত মই মোৰ সংসাৰ নহব কেতিয়াবা যদি জ্ঞান পোৱা মোৰ ওচৰলৈ আহিবা চবৰ ভিতৰত পুৰুষ শক্তি আছে আকৌ অহংকাৰ শক্তি আছে লগে লগে সেই অভিমানী শক্তিয়ে দৌৰ দিলে আৰু দৌৰি মহাজ্ঞানী মহাকবি কালিদাস হৈ ঘূৰি আহিলে বিদ্যাপতিৰ ওচৰত সেইকাৰণে আমাক শিক্ষা দিছে চবৰ ভিতৰত সম্ভাৱনা আছে চবৰ ভিতৰত পুৰুষ আছে অৰ্থাৎ চবৰ ভিতৰত আত্মাৰূপী পৰমাত্মা আছে নিজে সকলোৱে জাগ্ৰত কৰক